বৰপথাৰৰ পৰা মা আহিছিলে ভাত পিঠা বনাই ভাইটিক খুৱাবৰ কাৰণে। ভাইটিয়ে নহয়, লগতে আমিও খাবলৈ পালোঁ। পিছে এয়া চাওক, এয়া ভাদ মাহৰ আৰম্ভণিতে আমাৰ ঘৰত ভদিয়া পিঠা ওলাইছে, কাৰণ মা আহিছে আৰু ভাইটিৰ জন্ম ভাদ মাহত। এয়া মায়ে বনাই মেলি ভাত পিঠা সজাইছে। এয়া চাওকচোন, আপোনালোকৰ কাৰ কাৰ প্ৰিয় জনাব দেই কমেণ্টত। এয়া আমাৰ ভাত পিঠা, এইফালে আছে পাত পিঠা, তাৰপিছত এয়া দৈ, সেইফালে গুড়, আৰু এয়া মায়ে কৰি আছে। এয়া পাত পিঠা, ভিডিঅ'টো ইমানেই। ভাবিলোঁ আমাৰ ভাল লগা সময়খিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে।